নমস্কাৰ মই দীপাঞ্জলিয়ে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বাগদীপন ৰেকৰ্ডলৈ যেটো হাজবেণ্ড আৰু মোৰ প্ৰচেষ্টা যুটীয়া প্ৰচেষ্টা আমি এই পৃথিৱীখনলৈ নতুনকৈ আহিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব আমাৰ বিশেষ তেনেকুৱাকৈ কণ্টেণ্ট দিয়া হোৱা নাই কিন্তু ভাবিছোঁ এতিয়া ইউটিলাইজ কৰোঁ গতিকে আজি প্ৰথমে আমি ৰেচিপি এটাই লৈ আহিছোঁ আমি আমাৰ চেনেলত হেল্থ ট্ৰিপছ য়োগা ট্ৰিপছ ৰেচিপিজ ব্লগ আৰু এনেকুৱা সৰু সুৰা ট্ৰিপ তেনেকৈ শ্বেয়াৰ কৰিম আপোনালোকৰ ফেমিলি মেম্বাৰ হিচাপে আদৰি ল'ব তেন্তে বলক আজি ৰেচিপিটো আৰম্ভ কৰোঁ এয়া বনাব লৈছোঁ আজি ফুলকবি আলু আৰু মাছ তাৰ কাৰণে লৈছোঁ দুটা ভাঙোন মাছ নিমখ হালধি সানি লৈছোঁ তাৰপিছত ফুলকবি আলু এনেকৈ কাটি লৈছোঁ অকণমান মই বইল কৰি লৈছোঁ আৰু বিলাহী এটা সৰুকৈ টুকুৰা কৰি লৈছোঁ পিঁয়াজ এটা কাটি লৈছোঁ জলকীয়া দুটা আৰু এইটো ধনিয়া পাত আৰু আদা নহৰু অলপ পেষ্ট আৰু নিমখ হালধি আৰু বাকি যি মছলা ইউজ কৰোঁ এইখিনি মই দেখাই যাম বাৰু প্ৰথমতে আমি এতিয়া কেৰাহীখন পাতিম কেৰাহীখন গৰম হ'ব দিম কেৰাহীখন গৰম হৈছে এতিয়া আমি ইয়াত তেল দিম তেলখিনি গৰম হ'ব দিম ভালকৈ কেৰাহীখন গৰম হৈছে তেলো গৰম হ'ল এতিয়া আমি মাছকেইটা বহাই দিম মাছখিনি ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া মাছখিনি তৰাই লওঁ পিছত এইখিনি তেলতে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি অকণমান সাধাৰণ ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম ইয়াৰ পিছতে মই আদা নহৰু পেষ্টখিনি দি দিম সামান্য তেলত ভাজি ল'লে আদা নহৰু কেঁচা গোন্ধটো নাথাকে আঞ্জাখন খাবলৈ সোৱাদ হয় এতিয়া মই বিলাহীখিনি প্ৰথমতে ফ্ৰাই কৰি ল'ম জুইটো মিডিয়ামটো হাই কৰি ৰাখিলে হ'ল ভালকৈ ভাজ খাইছে মই এতিয়া ইয়াতে নিমখ সোৱাদ অনুসৰি নিমখ তাৰপিছত হালধি আৰু এয়া জিৰা তাৰপিছত অকণমান ৰেড চিলি পাউডাৰ আৰু ধনিয়া পাউডাৰ গোটেইখিনি একেবাৰে দি এতিয়া মই ভালকৈ ফ্ৰাই কৰি লওঁ
দিছোঁ আপোনালোকে যিমানটো জ্বলা খায় সিমানটো দিলে হ'ল মই যেহেতু ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ সেয়ে জলকীয়া কমকৈ দিছোঁ এতিয়া ইয়াতে মই আলু ফুলকবিখিনি দি দিলোঁ তাৰ মাজতে এটা কথা কওঁ মই দুজনৰ কাৰণে বনাই আছোঁ গতিকে পৰিমাণ একদম কম আপোনালোকে সেই অনুসাৰে আলু ফুলকবিৰ পৰিমাণটো মছলাৰ পৰিমাণটো বঢ়াব পাৰিব যিটো অকণমান হাই কৰি দিব যাতে ভালকৈ বস্তুখিনি ভাজ খায় এতিয়া আমি জুইটো কমাই ৰাখি ঢাকনিখন লগাইছোঁ ধুনীয়াকৈ ভাজ খাইছে মাজতে অকণমান লৰাই দিছিলোঁ আৰু লৰাই দিছোঁ এইবাৰ তাৰে মাজতে মই আপোনাক দেখুওৱা নহ'ল মই গৰম পানী কৰি লৈছোঁ মই সদায় আঞ্জাত গৰম পানী ব্যৱহাৰ কৰোঁ আৰু অলপ মই ভাজ খাব দিম তাৰপিছত পানী অকণমান ভাজ খোৱাৰ পিছত দেৰি কৰি দিম আৰু অকণমান সময় ঢাকন মাৰি থৈ দিম এয়া ৱাও ধুনীয়া কালাৰ ধুনীয়া সেন্ট এতিয়া ইয়াতে পানী দিব পৰা হৈ গৈছে গৰম পানীখিনি দি দিম এতিয়া উতলিব দিম আৰু মাছটো উতল আহিলে দি দিম ঢাকনখন সৈতে লগাই দিছোঁ জুইটো হাই ফ্লেমতে ৰাখিম ধুনীয়া উতল আহিছে এতিয়া মই ইয়াতে মাছ দুটা দি দিম কালাৰ হৈছে আপোনালোকে নিজৰ হিচাপত এইটো চাব জোলটো চাব মই ইমানখিনি আৰু ফুলকবিৰ আঞ্জা বৰ বেছি পনীয়া হ'লে ভাল নালাগে অলপ গোটাকৈ খাই ভাল লাগে প্ৰায় হৈয়ে গৈছে এতিয়া মই ইয়াতে ধনিয়াখিনি দি দিছোঁ কবি আলু মাছৰ আঞ্জা ৰেডি আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পালে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব নমস্কাৰ